বাৰ্থডে সেলিব্রেশন মনে মনে 12টা কেইটা বাজি 12টা বাজিব আৰু 2 মিনিট এয়া সারপ্রাইজ বাইৰৰ পৰা দি থৈ দিছো হ্যান্ডেলডাল বাৰ্থডে সেলিব্রেশন এইখানে কেক রেডি কৰি ৰাখিছে গমে নাপায় বাৰ্থডে গাৰ্লে 12টা বাজিব আৰু 5 মিনিট বাকি আছে আমি 5 মিনিট ৰখি আছো ৰাস্তাত চীন তাপাকে দম বহুত ডাঙৰ এটা প্ৰেংক কৰিবলৈ গৈ আছো খটাৰনা প্ৰেংক ইহঁতে মদ খোৱা বুলি মই এতিয়া কম ইয়াতে গোটেইবোৰে একেলগে বহি আছে ইয়াতে মই এতিয়া প্ৰেংক কৰিম ইনকে আছে ইনকে নিচাতে এই ইয়াকো নাছে কিয়া ইয়াকো লেলুয়া মাই গনবা গেছি ৰ হা ইহঁতে মদ খোৱা বুলি মই প্ৰেংক বনাইছো বাৰ্থডে গাৰ্ল লাইফত ফাৰ্ষ্ট টাইম প্ৰেংক ভিডিঅ' এইটো ভিডিঅ'ত মেইনলি লয়াৰ আছাম মানে আমাৰ দক্ষিণ পাৰৰ ভাষাৰ টোনটো শুনিব পাব এ মা তো আহতে ভাত নাখাই বোলে নেমু পানী খাব খাই ভাত না কোথায় ভাত এই কলপাত আছে না কলপাত টকলা মানে দি দিয়া মুগা হলি মারি এইয়া দেখছা আমি ঘৰত যেনেদৰে কথা পাতো ৰ এণ্ড ৰিয়েল ভিডিঅ' হয় এইটো ইয়াতে লয়াৰ আছামত একদম মিক্সাৰ কৰি দিছো ভিডিঅ'টো আশা কৰিছো আপোনালোকে চাই ভাল পাব সো এনজয় ইট মা কোনে ববি করছে বন্ধনা এয়া বমি কৰিছে নে নাই সেইটো চাব আহিছে তাই হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ লাইফ ইজ অল এবাউট এনজয়মেণ্ট লাইফটোত কাৰ কেতিয়া কি হয় কোনেনো গম পায় আজি আছোঁ কাইলৈ নাথাকিবও পাৰোঁ সেইকাৰণে এটা এটা ক্ষণ আমি জীয়াই থাকিব চেষ্টা কৰিব লাগে এটা এটা মুহূৰ্ত আমি মেমৰি হিচাপে আমি ৰাখিব লাগে বুলি ভাবোঁ আৰু সেইকাৰণে আচলতে প্ৰেংকটো বনাইছিলোঁ মই চ' বহুত ভাল লাগিলে এইখিনি কৰি মানে যে মেমৰি এইটো ইউটিউবত মানে ষ্ট'ৰ কৰি ৰাখি থ'ম আৰু মই Was it something I did? Still I wonder, cause it isn't too clear. I don't want no trouble, tired of the lies. You found yourself another, heart as cold as ice. I'm trying to recover, do you even realize? Birthday prank successful! আজি এই করি কালি এই করি মারো এ কালি 12টা বাজি আজি এর কালি মামি সব যাব না হেরি কই বেলা বি বলে আছে কেনে আরে আরে সেলফি দম করতে বলে এ গোবিন্দ থাকো দে ইয়াত পেহীহঁত যাব ওলাইছে এইফালে আৰু যাওঁতে যাওঁতে এটামান বাজিছে প্ৰায় আৰু আকাশখন চাওকচোন ইমান ধুনীয়া একদম পোহৰ হৈ আছে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই